গুড ইভিনিং গাইজ। আৰু পথাৰৰ মাজলৈ কি কাৰণে আহিছোঁ আপোনালোকক দেখাম, কাৰণ এই মানুহকেইজনী অনবৰত কিহত লাগি থাকে আপোনালোকক আজি দেখাই দিম দেই আচলিয়তটো। আপোনালোকে গম পাব ভিডিঅ'টো সেইফালেকে চালে। মানে ইয়াৰ ওপৰত মই বহুত ভিডিঅ' দি থৈছোঁ। এই মানুহকেইজনী মানে একেবাৰে হাৰ নমনাত মানুহ পৃথিৱীৰ ভিতৰত। ৰ'ব দেখাই আছোঁ ৰ'ব, আৰু অকণমান ধৈৰ্য ধৰক, 5 মিনিটৰ পিছত আপোনালোকক দেখাই আছোঁ। পথাৰৰ মাজে মাজে গৈ আছোঁ, বোকা পানী ফালি। ইমান বহি আছে। হে ভগৱান, কেলে আহিছিলোঁ গাইছ। চক মোৰ ভৰি কি অৱস্থা, এয়া মোৰ ভৰি অৱস্থা। কি চুট খুৱাই ধৰিছিলে। পাৰ্টিৰ লগত জেং পাৰ্টিৰ লগত নহাই ভালেই, জেংগো পাৰ্টিৰ লগত আহিলে নহয় বিপদ। ফাইনেলি এই জেগাডোখৰ আহি পাই গ'লহি। আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এতিয়া আগতে দুগৰাকী আছিলে আৰু নতুনকৈ এঘৰ আহিলে মানে এইফালে আৰু তেখেতৰ ঘৰৰ মানুহগৰাকীও মানে এই মাহঁতৰ লগত মিলিছে। পুৰা মাছ ধৰাত এক্সপাৰ্ট না কৃষ্ণ কৃষ্ণ, কিয় আহিছিলোঁ। হেল্ল' গাইজ, এই অৱস্থা। এই পথাৰ লুংলুঙীয়া পাতে পাতে মোৰ এই অৱস্থা হৈছে। আৰু ভৰি চক, এয়া দেখিছে। কি মানে লগ ধৰিছিলে ওচৰতে বুলি ভাবিলোঁ, কিন্তু নাই, ওচৰত নহয়, বহুত দূৰত। আৰু আপোনালোকে পথাৰৰ মাজত আহি পাই গ'লহি। চাৰিওফালে পথাৰ আৰু বেলিভাগ চব কিমান ধুনীয়া লাগিছে নহয়। অ' জেঠাই এৰি থৈ গ'ল যে। এইটোত গিৰিলে মই সাঁতুৰিব নাজানো। কোনফালেদি গ'লনো ধৰিবই নোৱাৰিলোঁ। লিংলিঙিকেইজনী কলে কোনফালেদি গ'ল। এতিয়া মই এডোখৰতে ফচি আছোঁ, দেখিছে নাই? এডোখৰ মাটি ইফালে গ'লোঁ, ইফালে ধুপুচ হ'ব, সিফালে গ'লোঁ। এতিয়া হাতীটোৰ কাৰণে ৰাস্তাটো সৰু হৈছে, মানে সেই চেপাটিকেইজনী যেনে তেনে পাৰ হৈ গ'ল। অৰিজিনেল জেগাডোখৰলৈ আহি পাই গ'ল। মানে ৰাতিপুৱা শুই উঠাৰ লগে লগে ঘৰৰ কাম বন কৰি আজৰি হৈ ইয়ালৈ আহা, মানে এইকেইদিন কামটো হৈছে এইটোৱে। আৰু এইফালে জাল বোলে দি থৈ গৈছিলে, মাছ পাইছে দেখিছেনে এনেকৈ। আৰু মোৰ অৱস্থাটো চাওকচোন এবাৰ আপোনালোকে, ভৰি চিকটা। হা কাৱৈ, হয় গৰৈ লাগিছে। সেইকেইটি গৰৈ চিকা মাথাডোখৰ খাই দিলে নেকি? সেই হৰি মাছটো নাখাওঁ, মাছো লাগি আছে কেইবাটাও। হাতটো জীয়াই আছেনে? জালত কেনেকৈ লাগি আছে, মানে তলত কিমান আছে সেইটোৱে অনুমান কৰিব পৰা যায়। এই অকণমান আগলৈ আগলৈ আগলৈ। এইটো চব হা নুচুবা, তথাপি নুচুবা। হে ভগৱান, সঁচাকৈ দেই, মই বোলে নোৱাৰোঁ দেই। এইবোৰ এনেকুৱা মানুহকে কয় বাঘৰ আগতেল খোৱা বুলি। এনেকুৱা এডাল ডিঙিত ৰাতি মেৰিয়াই ধৰিলে মজা লাগিব আকৌ দেই। কিমান পালে জেঠাই?